সবে আহিব এজন দুজন নহয় সবে আহিব আৰু ভাল দল এই কথাটো মুহূৰ্তৰ কাৰণে পাহৰি গৈছিল এতিয়া তাত গৈহে ডিফাৰেঞ্চন দেখা পাইছে দেখা পোৱাৰ পিছত মানে ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিছে অকল চন্দন ব্ৰহ্ম নহয় যিসকলে গৈছে তেওঁলোকে আকৌ আহিব আহিব কিন্তু ৰাস্তাত পোৱা নাই যিমান দূৰ জানো আজি চন্দন ব্ৰহ্মৰ সৈতে আপোনাৰ এটা বৈঠক হৈছে বুলি আমি যিমান দূৰ আমাৰ হাতত কৈছোঁ কি ক'ব এইটো মই গম পোৱা নাই গম নোপোৱাকৈ এই কথাটো মই ওপৰে ওপৰে নকওঁ তেওঁক আমি বিচাৰিছোঁ তেওঁলোকে গ্ৰাম্য মহিলাৰ লগত সংগ দি পেলাই আন্দোলন কৰিছিল আন্দোলন কৰা ব্যক্তিগৰাকী মুহূৰ্তৰ কাৰণে অলপ বিচলিত হৈ গৈছিলে এতিয়া আকৌ সম্বিত ঘূৰাই পাইছে ভাল কথা আমি ৱেলকাম কৰিম কোন কোন আহিব এনে কি তথ্য আছে আছে কোন কোন নাম কেইটা যদি ক'ব পাৰে নাম নকওঁ বস্তুটো গম পাম পাৰিকৰ চাৰিখন এই হ'ব আৰু সবে আহিব এজন দুজন নহয় সবে আহিব ৰাস্তাটোৱে আমি খুলি দিয়া নাই ঠিক আছে ৱেলকাম আমি BPF দলৰ হৈ পেলাই কোনোবা দলৰ লগত যে প্ৰত্যাহ্বান হ'ব সেইটো আমি আমাৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই এই উপনিৰ্বাচনৰ আমাৰ BPF দলৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই এই যেটো বাই ইলেকশন ইয়াতো UPPLহে আছে আৰু কংগ্ৰেছ আছে ইহঁতকতো আমি MP ইলেকশনতে হাৰাই দিছে আৰু উপনিৰ্বাচনত প্ৰশ্নই নাহে 17 বছৰে আপোনালোকে একো কাম কৰা নাই বুলি কৈ আছে মিত্ৰজোঁটৰ পৰা আমি 17 বছৰত খুব শান্তিপূৰ্ণভাৱে BPF দলে শাসন কৰি আহিছে কাম কৰি আহিছে ৰাইজে সব দেখি আছে কিন্তু এইটোকে কৈছোঁ মই প্ৰমোদ বৰাই 4.5 বছৰত একো কাম কৰা নাই অকল খাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা যিটো ৰাস্তা ইয়াত স্পীড ব্ৰেকাৰ বনাইছে সেইটোৱে কাম কৰিছে বেলেগ কাম কৰা নাই প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম বিয়োগত অহাৰ সম্ভাৱনা আছে নেকি নাই প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াক মই এটা মানে অনুৰোধ কৰিছোঁ মই মানুহ পঠাই দিছোঁ যে আপুনি আহক ঘূৰি আহক আগত যি হ'ল আমি একেলগে থাকি পেলাই কাম কৰিম বুলি মই অনুৰোধ জনাইছোঁ এতিয়া একো ৰেছপন্স অহা নাই এতিয়ালৈকে মুঠতে মই আহাটো বিচাৰোঁ অহাৰ সম্ভাৱনা আছেনে এতিয়া কোৱা নাযায় মুঠতে আহাটো আমি বিচাৰিছোঁ আহিলে খুব ভাল হয় UPPL NDA প্ৰাৰ্থী আছে কিমান ফেক্টৰ হ'ব বুলি ভাবিছে আপুনি নাই ফেক্টৰ নাই ইহঁতে কোৱাটো আপুনি শুনা নাই নেকি যে UPPLৰ পৰা ইহঁতে কৈ আছে আমি 70,000 ভোটত আমি জিকি আছোঁ য'ত আমি হিচাপ কৰিছোঁ আমাৰ BPF দলে 80,000তকৈ বেছি ভোটত আমি জিকি আছোঁ তো প্ৰশ্ন সেইটোৱে 80,000টো বেছি না 70,000টো বেছি স্যাৰ বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে আপোনালোকৰ ভোট কাটাৰ কাৰণে আপোনালোকৰ প্ৰাৰ্থী হাই ল'বলৈ ৰাজনৈতিক আলোচনা হৈছে এই বছৰে কংগ্ৰেছে প্ৰাৰ্থী দিছে কিবা তেনেকুৱা সম্ভাৱনা আছে কংগ্ৰেছে নাই নিজৰ পাৰ্টিৰ কথা কেণ্ডিডেট দিব লাগে দিছে কিন্তু কংগ্ৰেছ ফেক্টৰ নহয় আমাৰ এই চিটলি সমষ্টিত UPPLও ফেক্টৰ নহয় ঠিক আছে